জনাইছোঁ হেপী কাতি বিহু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোলৈ। আজি এয়া মানে সন্ধিয়া হ'বই হৈছে, লাহে লাহে এয়া দেখিছেনে বন্তি ভাগবোৰ জ্বলাই থৈছোঁ। বাকী এইফালে মাহ তিয়াই থৈছোঁ, মগু তিয়াই থৈছোঁ, যা যোগাৰখিনি কৰিছোঁ আৰু পিছৰ কি কৰিম সেইখিনি চাব গোটেইবিলাক। এনেইতো কয় কাতি বিহু মানে কঙালী বিহু, বৰ বিশেষকৈ ভালকৈ পতা নাই বাৰু, এইবাৰ নিয়ম পালনটোহে জাষ্ট কৰিছোঁ। গধূলি কি ক'ত কৰিম সকলোবিলাক দেখাই আছোঁ, এতিয়ালৈ মানে ৰাতিপুৱা অলপ মুচি থলোঁ জেগাটো, ৰাতিপুৱা এক টাইমত মুচিলোঁ, অলপ শুকাই গ'ল। এতিয়া আকৌ সন্ধিয়া সময়ত এবাৰ নিয়মটো কৰিছোঁ। জোপা আগৰ পৰাই এডোখৰত আছে, এনেই মাটি অকণমান উঠাই এনেকৈ লিপি দিছোঁ। আগতে মই তুলসী খুব ধুনীয়াকৈ মানে ওখ ভেটি দি পেলাই ষ্টাইলত বনাওঁ। আজিকালি সেনেকৈ কৰা হোৱা নাই বাৰু, তো এনে নিয়ম এটা কৰিম আৰু এজোপা তুলসী ফ্ৰণ্টতে ৰুইছিলোঁ, এজোপাও মুচি দিয়া হ'বলৈ লৈছে আৰু অলপ পিছতে আমাৰ আয়োজন হ'ব। এজোপা আকৌ আগত দুলপাতে জ্বলাব লাগিব বন্তি গছি। নাৰিকলটো এই বাকলি গুচাই মেলি তেওঁ দিছে, এতিয়া গধূলিকৈ ফালিম এইটো। তুলসী গছৰ তলখন মুচিলোঁ, তাৰপাছত এতিয়া বাৰীতে অকণমান ফুল বিচাৰোঁ তুলসী তলত দিবলৈ। আহকচোন ক'ত এয়া হালধীয়া ফুল ইয়াতে হৈ আছে এজোপা। লেহেংগা পিন্ধি ল'লোঁ, মায়ে এতিয়া চাকি বন্তি জ্বলাইছে। এয়া বন্তি ভাগ জ্বলালোঁ দুইফালে, আৰু লগতে আমি আজি ৰুট লাইটো জ্বলাই দিছোঁ ঘৰত। কাতি বিহু এয়া আমি বন্তি জ্বলাবলৈ আগবাঢ়ি আহিছোঁ, আৰু ময়ো আৰু পাপাই লাইট লগাইছিলে, আমি লাইট লগোৱা চাইছোঁ। আৰু এয়া মায়ে চাকি জ্বলাব লৈছে আৰু এতিয়া জ্বলাওঁতে চাকি গছ আগফালে জ্বলাই ল'লোঁ পদূলিমুখত। এতিয়া বুটমাহ ভাগ কৰিবলৈ লৈছোঁ, ফল মূল বুটমাহ এনেকৈ দিলোঁ মোক। এতিয়া ভাগ কৰি খাবলৈ লৈছোঁ। সকলোতে বন্তি জ্বলাইছোঁ, এয়া দুৱাৰ মুখত আৰু পাকঘৰত জ্বলোৱা হ'ল, ইফালে পদূলি মূৰত জ্বলোৱা হ'ল। এতিয়া তুলসী তলতে মাহ প্ৰসাদ আগবঢ়াই আজৰি হ'ম অলপ পিছতে। আজিলৈ মোৰ ভিডিঅ'টো ইমানকে দেখালোঁ, যিমানকণ পাৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। সকলোলৈ শুভৰাত্ৰি জনাই আজি ভিডিঅ'টো ইমানেই, বাই।